মাটিটো এনেকুৱা বোকা বনোৱাৰ কাৰণটো হ'ল আপোনালোকে চাওক, একদম পুৰা কাঠ গোটাই খাই দিলে আগৰ ঘৰখন। এইটো চাওক, কাঠকেইটা গোটাই খাই দিছে এই মাটিৰ তলত, একদম গোটাই কাঠকেইটা খাই দিছে, একদম পচি গ'ল এই মাটিৰ তলত। ইয়াত চব বাহা কৰি থাকি আছিল, তাৰ কাৰণে পানী মাৰি একদম পুৰা হেৰি কৰি দিছোঁ ধুনীয়াকৈ। এইটো চাওক কাঠকেইটা পুৰা খাই দিছে, সেইকাৰণে পানী মাৰি এনেকুৱাকৈ বোকা বনাই তাতে যিমান পাৰোঁ পানী মাৰি থৈ দিম, থৈ দিলে তাৰ উইকেইটা ওলাই যাব। তো নেক্সট টাইম ঘৰ বনালে মানে মোৰ কাঠকেইটা বাচি যাব। আহি চাওক কাঠকেইটা চাইছে। এইয়া সিমেন্ট, এইয়া ওয়ার, এইয়া গাজাল আর এই রশি আহি গ'ল, এইটো ৰড আহি গ'ল। এইয়া জানে